নমস্কাৰ, মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং। আৰু আজি মোৰ বিশেষ দিনত আপোনালোকক প্ৰণাম জনাইছোঁ। আজি হৈছে 31 তাৰিখ। আজি মানে অংগনবাড়ীলৈ গৈ আছোঁ এতিয়া, আৰু আজিৰ পৰা মানে শেষ হ'ব মোৰ। আৰু যোৱাৰ আগতে মানে মেচিনখিনি লৈ লৈছোঁ। এইখিনি হৈছে মেচিন। তাতে মানে আৰু আজি মানে কি আছে, ল'ৰা ছোৱালীবিলাক মানে বস্তু দিয়াৰ সিদ্ধান্ত লৈছোঁ। মানে মই ধৰ কলম বহি ধৰ এনেকুৱা ধৰণৰ যাং, কোনে আহে কি হয় সেইখিনি দেখুৱাম আপোনালোকক। বাকী একো নাই, আজিৰ ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। কি হয় কেনেকৈ হয় আপোনালোক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। পাছত আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু অলপ দেৰি পিছতে মই দোকানলৈ আহি পালোঁ, যিহেতু মানে আজি ল'ৰা ছোৱালীবিলাকক বস্তু দিম, সেইকাৰণে মানে দোকানলৈ আহিলোঁ। আহি মই ইয়াত আহি পালোঁ, মানে অংগনবাড়ীত আহি পালোঁ। আৰু এইখিনি হৈছে বস্তুখিনি লৈ আহিলোঁ। আৰু এইখিনি হৈছে আমাৰ অংগনবাড়ীখিনি। এতিয়ালৈকে মানে ষ্টুডেণ্টবিলাকে অহা নাই, মানে আহিব, মই ফোন কৰিছোঁ। আৰু এতিয়া আমাৰ পোৱালীবিলাকো লৈ আহিলোঁ, আমাৰ ৰণবীৰৰ পৰা দিব্য চবো লৈ আহিলোঁ। আজি যিটো শেষ মানে আজিৰ পৰা, সেইকাৰণে আৰু এনেই আৰু মানে দেখুৱাই যাওঁ বুলি। এতিয়া মানে এইখানে খোলাই পিনে বাছ হেৰি কৰি লওঁ, আৰু এতিয়া বাছ আপোনালোকৰ পিছত লগ পাম। আৰু এতিয়া মই আছোঁ অংগনবাড়ীত, আৰু অংগনবাড়ীত আমাৰ ষ্টুডেণ্টবিলাকো আহি পালে। এইখিনি আছে, ইয়াত আছে 3জন, আৰু ইয়াতে মানে আমাৰ হেৰিবিলাক আছে। আজি মানে মানুহখিনি বেছি আছে। আৰু এতিয়া মই এজনৰ নাম সুধিম দেই, ক'ব লাগিব দেই। মণিকংকনা, কি নাম আছিল তোৰ? কত কি নাম আছিল? উঠে খাৰ হ, নমস্কাৰ ক, নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী এলিনা ৰাভা। এইবাৰ আহিল এৰি জলি, কি নাম তোমাৰ? উঠে খাৰ হ, খাৰ হ, খাৰ হ, খাৰ নিচিনা আছে ক'ব লাগে। নাম ক'লে খাৰ হ, কিয় লাজ লাগি আছে তুমি? উঠে না, আজি মানুহ দাম নাবা দে। কি আছিল ক? নমস্কাৰ নহ'ব, নমস্কাৰ, মোৰ নাম ৰাভা। এইবাৰ আহিল মণিকংকনা, খাৰ হ, খাৰ হ, নমস্কাৰ ক, নমস্কাৰ, মোৰ নাম শ্ৰী মোবাইল চা। এতিয়া তোমরা বাইরে যাবো তো, তোমরা বাইরে যাবো নহয়। কি আছিল? মণিকংকনা ৰাভা। এইখান আছিলে, এইখান 3জন আছে, আৰু বাকীকেইটা অহা নাই মানে। এতিয়া মই ক্লাছখিনি কৰি লওঁ দেই বাছ। অলপ দেৰি ক্লাছ কৰা হোৱাৰ পিছতে আৰু এতিয়া মই বস্তুখিনি দিবৰ কাৰণে ওলালোঁ, যিহেতু মানে আজিৰ পৰা মোৰ বিদায়, সেইকাৰণে। আৰু এতিয়া মই বস্তুখিনি দি লওঁ, বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো আছে ল'ৰা ছোৱালীবিলাকক যাব দিলোঁ, আৰু এইখিনি মানে ষ্টুডেণ্ট মানে হোৱা নাছিলে, সেইকাৰণে মানে এটা মানে ৰখি গ'ল। আৰু এতিয়া মানে এইবিলাক গোটেইবিলাকে যাবাই দিলোঁ। আৰু এতিয়া এইখিনি হৈছে লাষ্ট। আৰু এতিয়া মানে ঘৰত গৈ থাকোঁ। তো অংগনবাড়ীৰ পৰা আহিলোঁ। আৰু এতিয়া মানে যিটো মই ৰাতিপুৱা মেচিনখিনি লৈ গৈছিলোঁ লগত, আৰু তাতে ৰবৰখিনিও লৈ আহিলোঁ দেই। এইখিনি মানে কাঁচা পকা আছে, আৰু ইয়াত আছে স্ক্ৰুপ আছে, আৰু এইখিনি হৈছে মেচিন। আজি অংগনবাড়ীত মানে মোৰ আজি শেষৰটো দিন আছিলে। আজি হৈছে 31 তাৰিখ, মানে লাষ্ট জুলাই মাহৰ। আৰু এতিয়া আগষ্ট মানে আমাৰ কলেজখিনি খুলিব। আৰু এতিয়া বাকী কি একো নাই, আৰু এতিয়া কি হয় সেইখিনি দেখুৱাম দে আৰু বাছ। তো মই দুপৰীয়া খোৱা লোৱা কৰি মানে অলপমান ৰেষ্ট ল'লোঁ, আৰু ৰেষ্ট লৈ মানে এখন মানে 4টা বাজিলে, এইখন প্ৰায় বেলিখন প্ৰায় আৰু যাবই। আৰু এতিয়া মানে যিটো ৰাতিপুৱা এই ৰবৰখিনি লৈ আহিছিলোঁ, আৰু এই ৰবৰখিনি এতিয়া ধোৱা খাবলৈ দিম, মানে অলপমান শুকাবলৈ দিম। তাৰপিছত মানে লৈ যাব লাগিব, মানে জমা দিব লাগিব। এইখিনি হৈছে আমাৰ ঘৰৰ ৰবৰখিনি, ইমান এটা নাই আৰু অলপখিনি আছে। আৰু এতিয়া এইবিলাক মানে গোটেইবিলাক শুকাই দিলোঁ ঘৰতে বাছ। আৰু তো বাছ, আৰু মই হেৰিখিনি দিলোঁ দেই, আৰু মই যিটো ৰবৰখিনি লৈ আহিলোঁ সেইখিনি আৰু এতিয়া ইয়াত মানে শুকাই মেলি দিলোঁ। ইয়াত এনেকুৱাকৈ দিলোঁ, আৰু ইয়াৰ পৰা ধোৱাখানি খাব, আৰু ইয়াতে আহিব। এতিয়া কলা হোৱাৰ পিছত মানে আৰু কাৰণ লৈ যাব লাগিব, মানে জমা দিব লাগিব। আৰু এতিয়া সময় হৈছে 4:40 হৈছে, আৰু এতিয়া সময়। আৰু এতিয়া মই যিটো ৰাতিপুৱা ৰবৰ কাটিব গৈছিলোঁ, সেই ৰবৰখিনি আৰু এতিয়া পিৰিবৰ কাৰণে লৈ যাম। আপোনালোকক কোৱা নাছিলে বোধহয় সেইখিনি। আৰু এতিয়া মই পিৰিবৰ কাৰণে গৈ থাকোঁতে আৰু আপোনালোকৰ ৰবৰখিনি দেখুৱাই আছোঁ লগতে। যিটো ৰাতিপুৱা ৰবৰ লৈ আহিছিলোঁ, মানে সেই ৰবৰখিনি এইখিনি ইয়াৰ পৰা ইয়ালৈকে মানে লাহে লাহে মানে কমিহে গৈ আহি আছে মানে। আৰু এতিয়া আৰু আজিতো মানে ইমান এটা পোৱাই নাই। আৰু মই এইখিনি মানে পিৰিবৰ কাৰণে গৈ থাকোঁ দেই। তো বাছ, আৰু এতিয়া আছোঁ মই ৰাস্তাত, মানে এইখিনি চাওক, মানে চবফালে আন্ধাৰ আৰু আন্ধাৰ। মানে 5G ল'বৰ কাৰণে আহিছোঁ, মানে ৰবৰ পিৰি গা চা ধোৱালৈকে মানে প্ৰায় আন্ধাৰে হ'ল। আৰু এতিয়া মানে 5G ল'বৰ কাৰণে আহিলোঁ। এইখিনি হৈছে মোৰ চাইকেল, আৰু এতিয়া মানে প্ৰায় ঘৰত যাবৰ কাৰণে ওলালোঁ। মানে ইফালে সিফালে কৰোঁতে কৰোঁতে প্ৰায় আন্ধাৰে হয়। আৰু এতিয়া মানে দোকানত কিছু বস্তু ল'বলগীয়া আছে, সেইখিনি লৈ কিনে আৰু এতিয়া ঘৰতে যাব লাগে। বাকী একো নাই, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইটো আছিল মোৰ সৰু এটা আপডেট ভিডিঅ'। আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।